নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই আটা আৰু চুজিৰে সুন্দৰ এবিধ মচমচীয়া বিস্কুট বনাই দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এই বাতিটোৰে এবাতি আটা লৈছোঁ। মচমচীয়া ভাৱটো আনিবলৈ বাতিটোৰ প্ৰায় 4 ভাগৰ এভাগ মই চুজি লৈছোঁ। যিমান পৰিমাণৰ চুজি লৈছিলোঁ সিমান পৰিমাণৰ মই নাৰিকলৰ গুড়ি লৈছোঁ। আপোনালোকে ফ্ৰেছ নাৰিকল থাকিলে সেইখিনিও চুকি দিব পাৰে। মই কিনি অনা নাৰিকলৰ গুড়িহে দিছোঁ। নাৰিকলৰ গুড়ি দিলে বিস্কুটটো খাবলৈ খুবেই সোৱাদ হয়। সামান্য পৰিমাণৰ মই নিমখ যোগ কৰিছোঁ। সামান্য পৰিমাণৰ মই বেকিং পাউডাৰ যোগ কৰিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল যোগ কৰিছোঁ। যদি সৰু চামুচেৰে দিয়া হয় তেতিয়াহ'লে 5ৰ পৰা 6 চামুচ তেল হ'ব। এতিয়া আটাইখিনি মই ভালকৈ সানি ল'ম। সুন্দৰ গোন্ধৰ বাবে মই 2টা ইলাচি গুড়ি কৰি দিছোঁ। এতিয়া আটাইখিনি মই ভালকৈ সানি ল'ম। তেল কম হোৱা যেন লাগিছে। সামান্য পৰিমাণৰ তেল আকৌ মই যোগ কৰিছোঁ। আটাইখিনি বস্তু যিমানে ভালকৈ এনেকৈ মোহাৰি ল'ব সিমানেই বিস্কুটবিধ খাই ভাল লাগিব। আটাইখিনি মোৰ ভালকৈ সানি হৈ গ'ল। এয়া দেখিছেনে? এতিয়া মই হাতেৰে মুঠি মাৰি চাইছোঁ। ধুনীয়াকৈ বান্ধ খাইছে আৰু ভাঙি দিলে ভাঙা গৈছে। আকৌ এবাৰ মই মুঠি মাৰি চাইছোঁ। দেখিছেনে? বান্ধ খাই গৈছে। তাৰমানে মোৰ এইখিনি সানি হৈ গৈছে। এতিয়া এই বাতিটোতে মই ডাঙৰ চামুচখনেৰে 2 চামুচ চেনি লৈছোঁ। সৰু চামুচেৰে ল'লে বেছি ল'ব লাগিব। 4 বা 5 চামুচ ল'ব লাগিব। নাইবা চেনিটো নিজৰ জোখমতে দিলে হ'ল। যোনে যেনেকৈ খায়, কম খালে কম দিব, বেছি খালে বেছি দিব। এতিয়া সেই একেখন চামুচেৰে 2 চামুচ মই পানী যোগ কৰিম। এতিয়া চেনি আৰু পানীখিনি এনেই লৰাই দিছোঁ। গলি যাব নালাগে, কাৰণ মই বিস্কুটটোত চেনি যাতে গোটাই গোটাই থাকে সেইবাবে মই চেনিখিনি এনেকৈ গলি নোযোৱাকৈ এনেই লৰাইহে দিছোঁ। এতিয়া চেনি পানীখিনি মই আটাখিনিত যোগ কৰি দিম। ভালকৈ সানি লৈছোঁ। আটাইখিনি চেনি পানীয়ে মই যোগ কৰিছোঁ। এনেকৈ মই এটা সুন্দৰ ডো প্ৰস্তুত কৰি ল'ম। যদিহে পানী কম হয় অকণমান পানী ছটিয়াই দিব পাৰে, নাইবা চেনি আৰু পানী অলপ মিক্স কৰিও দিব পাৰে। ঘৰতে থকা সামান্য পৰিমাণৰ সামগ্ৰীৰে আমি সুন্দৰ সুন্দৰ বিস্কুট বনাই খাব পাৰোঁ। এয়া মোৰ ডোটো প্ৰস্তুত হ'বলৈ গৈ আছে। আটাখিনি মই ভালকৈ মাৰি ল'ম। ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ পৰা পোৱা ভাল ভাল কমেণ্টবোৰে মনত বহুত উৎসাহ যোগায় ভাল ভাল ভিডিঅ' বনাবলৈ। এয়া ডোটো মোৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে? এইটো জোখত হ'ব লাগিব। এতিয়া মই দুভাগ কৰি লৈছোঁ। এতিয়া লাড্ডু দুটা মই ৰুটি আকাৰত বেলি ল'ম। যিহেতু মই বিস্কুট বনাম গতিকে বহুত পাতল কৰিব নালাগে, অলপ ডাঠকৈ ৰাখিব লাগিব। মিহি নহ'লেও কথা নাই, কাৰণ আমি আকৌ ইয়াত শ্বেপ দি বনাব লাগিব যিহেতু। মই এখন বটলৰ ঢাকনি লৈছোঁ। এই ঢাকনিখনেৰে মই শ্বেপটো বনাই ল'ম। এয়া দেখিছেনে? এনেকৈ মই ঘূৰণীয়া ঘূৰণীয়াকৈ শ্বেপ দি ল'ম। অলপ জোৰে জোৰে হেঁচি দিব লাগে যাতে বিস্কুটটো ধুনীয়াকৈ ওলাই আহে। এয়া দেখিছেনে? বিস্কুটকেইটা মই ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু ছাইডকেইটা অকণমান ভালকৈ দিছোঁ, নিদিলেও কথা নাই। সেইটো লাড্ডু মই এনেকৈ বেলি লৈ বিস্কুটৰ শ্বেপ দিম।
এই বিস্কুটখিনি মই প্লেট এখনত উঠাই লৈছোঁ বিস্কুটখিনি আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ শেপ দিব পাৰে ঘূৰণীয়া কৰচ এপাতেৰে মই দেখিছেনে বিস্কুটখিনিত শেপ দি আছোঁ আপোনালোকে সৰু বাটি ল'লে কথা নাই সৰু বাটিৰেও এনেকৈ শেপ দিব পাৰি এয়া দেখিছেনে কিমান ধুনীয়া হৈছে বিস্কুটটো দেখিবলৈ এনেকৈ আটাইখিনি বিস্কুটতে শেপ দি যাম এই বিস্কুটটো দেখিলে আপোনালোকে ভাবিবই নোৱাৰিব যে এইটো আমি ঘৰতে বনাইছোঁ এইকেইটা বিস্কুট মোৰ শেপ দি হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে মাত্ৰ এবাটি আটা লৈ কিমানখিনি বিস্কুট পালোঁ দেখিছেনে এতিয়া বিস্কুটখিনি মই তেলত ভাজি ল'ম এয়া মই গেছ জ্বলাই কেৰাহী পাতি দিছোঁ এয়া মই ৰিফাইন তেল দিছোঁ ৰিফাইন তেলত ভাজিম তেলখিনি বহুত বেছি গৰম কৰিব নালাগে অলপ গৰম হওঁতে বিস্কুটকেইটা দি দিব লাগে তেলখিনি প্ৰায় কুহুমীয়া গৰম হৈ গৈছে এতিয়া মই বিস্কুটকেইটা দি যাম এতিয়া এটা এটাকৈ মই তেলত বিস্কুটকেইটা দি গৈছোঁ লো টু মিডিয়াম ফ্লেমত ভাজিব লাগে বিস্কুটখিনি বেছি হিটত যদি আমি বিস্কুটখিনি ভাজো তেতিয়াহ'লে ভিতৰটো কেঁচা থাকিব আৰু মচমচীয়া নহ'ব লো ফ্লেমত ৰাখি যদি ভালকৈ ভাজি লয় এই বিস্কুটবিধ বহু দিনলৈ আপোনালোকে সাঁচি ৰাখিব পাৰিব আৰু লগতে ঠাণ্ডা হ'লে একেবাৰে মচমচীয়া হৈ যাব বিস্কুটকেইটাৰ কালাৰটো অলপ সলনি হৈছে এতিয়া মই বিস্কুটকেইটা লুটিয়াই দিম এয়া দেখিছেনে এটা এটাকৈ মই লুটিয়াই দিছোঁ ইচ্ছা কৰিলে বিস্কুটৰ সাইজকেইটা আপোনালোকে ডাঙৰো কৰিব পাৰে এনেকৈ বাদামী কালাৰ হোৱালৈকে বিস্কুটকেইটা মই দুইফাল খুব সুন্দৰকৈ ভাজি ল'ম আকৌ মই লুটিয়াই দিম এবাৰ মন কৰিব আকৌ কৈছোঁ মই বাৰে বাৰে কৈছোঁ একেবাৰে লো ফ্লেমত ভাজিলে বিস্কুটকেইটা পিছলৈ বহুত দিন সাঁচি ৰাখিব পাৰিব এয়া দেখিছেনে বিস্কুটকেইটা ইমান ধুনীয়া কালাৰৰ হৈছে তাৰমানে আমাৰ বিস্কুটকেইটা হৈছে এতিয়া বিস্কুটকেইটা মই তেলৰ পৰা কাঢ়ি থৈ দিম এনেকৈ মই আটাইখিনি বিস্কুটে ভাজি ল'ম বিস্কুটখিনি ঠাণ্ডা হ'লে মচমচীয়া হ'ব বাকি থকা বিস্কুটকেইটা মই ভাজি নেদেখুৱাওঁ এইকেইটা বিস্কুটো মোৰ হৈ গ'ল ইমানখিনি মই বিস্কুট পালোঁ বিস্কুটখিনি গৰম গৰম অৱস্থাত কোমল থাকিব যেতিয়া ঠাণ্ডা হ'ব মচমচীয়া হৈ যাব আপোনালোকৰ সন্মুখতে মই এটা বিস্কুট ভাঙি দেখুৱাই দিম এয়া দেখিছেনে কিমান ধুনীয়া মচমচীয়া হৈছে ফফৰীয়া ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নেপাহৰিব অতি সোনকালে অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ ভালে থাকক সুস্থ থাকক